নমস্কাৰ। আজি 15 আগষ্ট 1947 চনৰ আজিৰ দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। আজি শুনক স্বাধীনতা দিৱসৰ ওপৰত সংগত ৰাখি ৰচনা কৰা মোৰ এটি কবিতা। কবিতাৰ শিৰোনামা আজি স্বাধীনতা দিৱস। আজি স্বাধীনতা দিৱস। আজি আকাশে বতাহে জিলিকিছে ভাৰতৰ স্বাভিমান। বতাহৰ তালে তালে প্ৰতিধ্বনিত আজি ভাৰতৰ জয়গান। আজি স্বাধীনতা দিৱসৰ শুভ ক্ষণত সকলো শ্বহীদ বীৰলৈ মোৰ শত কোটি প্ৰণাম। তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ বলিদান আজি ভাৰতবাসীৰ গৌৰৱ। আজি সকলো ভাৰতীয় জনতাই সুৰত সুৰ মিলাই গাইছে দেশ প্ৰেমৰ গীত, ৰাষ্ট্ৰীয় সংগীত। তথাপি কিছু ভাৰতীয় জনতা আজি শংকিত। কিছু ভাৰতীয়ই আজি স্বাধীনতাৰ পৰিৱৰ্তে এই বুলিহে ভাবে, আজি 15 আগষ্ট, ঘৰৰ পৰা ওলাব নালাগে কাৰণ ক'ৰবাত বিস্ফোৰণ হ'ব পাৰে। কিয় এই আশংকা? এয়াই নেকি আমাৰ দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগৰ প্ৰতিদান? বিপ্লৱৰ বজাৰত ৰক্তৰ বিনিময় কৰাৰ সাহস আজি আৰু ভাৰতবাসীৰ নাই। তথাপি তেজৰে ৰাঙলী শ্বহীদ বীৰসকলক আজি জীয়াই তুলিছে প্ৰতিখন পতাকা তলৰ ভাষণত, কাৰোবাৰ কবিতাৰ শিৰোনামাত আৰু কাৰোবাৰ গীতৰ সুৰত। এই বীৰ পুৰুষসকলৰ গৌৰৱত আজি ভাৰতবাসী উভতিছে পৰাধীনতাৰ পৰা স্বাধীনতালৈ। ভয় শংকা আঁতৰাই ভাৰতীয় জনতা আজি তিৰংগা পতাকাৰ সন্মুখত। নিজেই মেৰিয়াই লোৱা পৰাধীনতাৰ শিকলিডাল ছিঙি আমি আমাৰ নৱপ্ৰজন্মক গৌৰৱেৰে আজি ক'ব পাৰিছোঁ 1947 কিছু বিৰল মুহূৰ্তৰ কথা আৰু নিজৰ জীৱন দি আমাক গৌৰৱান্বিত কৰি তোলা প্ৰতিজন বীৰ পুৰুষলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আমি গাইছোঁ বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম।